কবিতাৰ শিৰোনাম চেনাইলৈ বোৱা বিহুৱানখনি। ফাগুনৰ বাউলী বতাহজাক এতিয়া আৰু নাই। হিয়াৰ কুকুত স্বপ্নবোৰো আজি শীতৰ সেতেলিৰ কোলাত। স্বপ্নমগ্ন হৈ পূৰ্ণ কৰিব সম্পূৰ্ণ এটা বছৰ। প্ৰকৃতিৰ মিঠা পৰশে সকলোতে প্ৰেমৰ অনুভূতি সিঁচি বাতৰি দিলে বসন্তৰ। শিপিনীৰ গৰকাৰ শব্দে মতলীয়া কৰিলে বিহুৱাৰ মন। শালত জিলিকি উঠিল ডাঙৰকৈ বচা গামোচাৰ ফুল। ৰোমান্টিকতাৰ আভৰণ পিন্ধিলে জীৱ জগত আৰু প্ৰকৃতি জগতৰ সকলোৱে। বসন্তৰ জাননী পাই গছ লতিকা সকলোতে ব্যস্ত হৈ পৰিল নিজৰ নিজৰ ৰূপচৰ্চাত। সকলোৰে মনত হয়তো একেটিয়েই আশা, একেটিয়েই আকাংক্ষা। নিজকে বিহুৱা সাজেৰে সজাই চেনেহীৰ কাষলৈ যোৱাৰ। জীৱ জগতৰ কোনটি প্ৰাণীয়ে বাৰু নিবিচাৰে চেনেহীৰ একাজলি মৰমসনা বিহুৱানখন পাবলৈ। মৰমৰ চেনেহীৰ হাতত প্ৰাণ পাই উঠা বিহুৱানখন উপহাৰ হিচাপে পোৱাটো কম ভাগ্যৰ কথানে? জড় জগতে নিশ্চয় তাৰ ব্যতিক্ৰম নহয়। সঁচাই প্ৰকৃতিৰ কি যে বিনন্দীয়া ৰূপ। সকলোকে পৰশে আজি প্ৰেমাস্পৰ্শী সৰগী সুখ।